আমাৰ অসমৰে এখন ঠাইত গুৱাহাটীৰ কামাখ্যা মন্দিৰত মই আছোঁ বৰ্তমান, আৰু আপোনালোকে ইয়াৰে সকলো পৰিৱেশ চাই থাকিব পাব মোৰ ভিডিঅ'ৰ পৰা। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? মই প্ৰণৱ, আৰু মই আছোঁ আজি গুৱাহাটীৰ কামাখ্যা মন্দিৰ আহিছোঁ, আৰু ভাবিলোঁ ভিডিঅ'টো আকাৰে মই সকলোকে দেখুৱাই দিওঁ, আৰু যিসকলে অহা নাই এই ভিডিঅ'টোৰ পৰা বহুখিনি সুবিধা হ'ব। আৰু আহি পিনে আপোনালোকে চাব পাৰিব প্ৰথমতে যি ৰাস্তা আছে গেটৰ ফ্ৰণ্টৰ পৰা দেৱালত অঁকা থাকে, আৰু এইটো ভিউ আপোনালোকে দেখিব পাব। আৰু আহি পিনে প্ৰথমতে আপোনালোকে ছাইডত দেখিব পাব এনেকৈ ধুনীয়াকৈ দোকান আছে, লাইন লাইনকৈ দোকান আছে, আৰু গাড়ী পিছে আপোনালোকে অলপ দূৰত থৈ আহিব লাগিব, নহ'লে ইয়াত বহুত ভিৰ হ'ব। আৰু প্ৰথমে আমি যাওঁ এতিয়া স্কুটিখন ৰখাই লওঁ, আৰু এইফালে চাব পাৰে ধুনীয়াকৈ বহিবৰ কাৰণে ধুনীয়াকৈ বনাই পিনে থৈ দিয়া আছে, জিৰণি কথা দিব পাৰি। আৰু আগত এতিয়া থৈ আহিলোঁ আমি বাইকখন, আৰু এইপিনে চেণ্ডেল থৈ ল'ব পাৰিব। যোন দোকান আছে দোকানত চেণ্ডেল থ'বলৈ সুবিধা মানে তেওঁলোকে চিঞৰি থাকে প্ৰথম চেণ্ডেল থৈ দিব, নহ'লে চেণ্ডেলৰ কাৰণে চেণ্ডেল সৰাই দিব, মানে জোতা আৰু চেণ্ডেল হওক। আৰু আপোনালোকে এইফালে চাব মানুহ ভিৰ, মানে অলপতো কমেই বোলে এতিয়া, কেতিয়াবা বহুত মানুহ মানে ভিৰ হয়। আৰু এইফালে প্ৰথমতে এনেকৈ যাব লাগিব, আৰু এইখন হৈছে দেখিছে নহয় আগত, এইখন মেইন গেট। আৰু এইপিনেও আছে মন্দিৰ, কি মন্দিৰ জানো, মই ইমানতে নাযাওঁ, মই প্ৰথমবাৰ আহিছোঁ মানে, পিছে ক'ত কি আছে মই ভালকৈ নাজানো, অকলে আহিছোঁ তাতে, লগৰটো নাই, লগৰটো মোক এৰি থৈ গুচি গ'ল, আৰু প্ৰথম মই সোমাই গৈছোঁ এনেকৈ। আৰু সোমাই পিনে চাব প্ৰথম কেনি যাওঁ লাগিছে, চবফালে মানুহ আৰু মানুহ, মন্দিৰো আছে, আৰু কোনটো ছাইডে গ'লে কি দেখি পাম বা ক'ত যাব লাগিব তেনেকৈ একো মই নাজানো। এতিয়া যেনি পাওঁ সেইফালে যাওঁ, আৰু আপোনালোকৰ ভিডিঅ'টো যিমান পাৰোঁ ভালকৈ দেখিবলৈ চেষ্টা কৰিম, ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু এইপিনে পূজা কৰি থৈ আছে, আৰু এই ইয়াত আপোনালোকে ফটো মাৰিব পাৰে। এইটো হৈছে মেইন মন্দিৰটো, আৰু এইফালৰ ওপৰত যদি কলচীবোৰ হয় সঁচাই গোটেইবোৰ হয় সোণৰ হয়। ময়ো প্ৰথমবাৰ আহিছোঁ, দেখি পিনে বহুত ভাল লাগিছে, আৰু মনটো বহুত ভাল লাগিছে মানে। আৰু নেক্সট এটা ভিডিঅ' আপোনালোকে চাই থাকক। আৰু এইপিনে চাব পাৰে পূৰা পূজাৰ কাৰণে মানুহ লাইন পাতি আছে। কিমিছোৱা মানুহ যে দিনটোৱে লাইন পাতিবলগীয়া হয়, ৰাতিপুৱাৰ পৰা একদম সন্ধিয়ালৈকে। আৰু ইয়াত বোলে আহি মই গম পাইছোঁ মেইন যোনটো মন্দিৰ মানে পূজা ভাগ হয়, সেই মণ্ডপ ভাগ চাবৰ কাৰণে আগতীয়াকৈ টিকেট কৰিব লাগে বোলে। আৰু পিছে মই সেই মণ্ডপ ভাগলৈ যাব নাপালোঁ, সেইকাৰণে ভাবিলোঁ অলপ ধূপকে মানে ভৰাই লৈ আহিছিলোঁ ধূপ চাকি, আৰু এইফালে জ্বলাই ল'লোঁ। আৰু আপোনালোকেও আহি পিনে ধূপ চাকি ধুনীয়াকৈ জ্বলাব পাৰে, পিনে ছাইডত আছে এই ইয়াত চাব পাৰে, সকলোৱে ইয়াতে জ্বলায়, আৰু ময়ো তাতে ধূপ আৰু চাকি ভগৱানৰ নামত জ্বলাই ল'লোঁ। আৰু এইপিনে চাব পাৰে গেটৰ ভিতৰত দেখিছে এইবোৰ চব মানুহ, চব লাইন পাতি আছে। আৰু এইফালেও ধুনীয়াকৈ আপোনালোকে গছৰ তলত জিৰণি কৰিবৰ কাৰণে ভাগৰ লাগিলে তাত বহিবলৈ ধুনীয়াকৈ বনাই থৈ দিয়া আছে খটখটি চিৰিত, আৰু তাৰ পৰা ফটো মাৰিব পাৰি। এইফালে চাব পাৰে লাইন, মানুহৰ লাইন কিমান চাওক, বহুত লাইন। আৰু বহুত ধৰণৰ পূজা কৰি আছে, কিছুমানে হয়তো মন্দিৰৰ ভিতৰত, কিছুমানে গছৰ তলত, আৰু যি পুখুৰী আছে পুখুৰীৰ পাৰতো পূজা কৰি থকা দেখা যায়। আৰু বহুত ধৰণৰ ইয়াত পূজাৰী লগ পালোঁ, আৰু আপোনালোকৰ মাথো মই ভিউবোৰ দেখুৱাই আছোঁ, ক'ৰ পৰা কেনেকৈ ভিউ দেখি, আৰু মণ্ডপটো কেনেকৈ আছে, আৰু কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু যিসকলে আহে এনেকৈ দেখি পাব। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আন এজনলৈ, যাতে তেওঁলোকৰো আহোঁতে একো অসুবিধা নহয়, বা ক'ত কেনেকৈ আছে চাই ল'ব। আৰু এইফালে আছে পুখুৰী, আৰু পুখুৰীটোলৈ মই গৈ পিনে আপোনালোকক দেখুৱামগৈ। আৰু পুখুৰীটোলৈ যাবৰ কাৰণে আপোনালোকে এইটো চাইডৰ পৰা এনেকৈ চিৰি আছে, তললৈ যাব লাগিব। আৰু এইপিনে ইয়াতো মানুহ দেখিব পায়, ইয়াত এই যোনটো মানে দুটা ভাগ কৰি থৈ দিয়া আছে, ক'বলৈ গ'লে আহিলে দেখিব সকলোৱে। এটা ভাগত আছে মাছ আৰু কাছ আছে, আৰু এই বাঁহাতে এইটো চাইডত আছে মানে গংগা জল বুলি কয়। ইয়াত ধুনীয়াকৈ আপোনালোকে অলপমান পানী লৈ পিনে কিছুমানে গাও ধুই মানে হেৰি কৰে, ভগৱানৰ হেৰি কৰি পিনে। মই পিছে পানী লৈ পিনে ভগৱানৰ অলপ মূৰত পানী ল'লোঁ। আৰু এইটো পুখুৰীত আছে কাছ, দেখিছেনে আপোনালোকে? আৰু যিসকলে কাছ দেখা নাই ইয়ালৈ আহিলে দেখিব, ইয়াতে ধুনীয়াকৈ কাছ আছে, নাচি হেৰি কৰি থকা দেখিব পাব আপোনালোকে, সাঁতুৰি থকা দেখিব পাব, বা ৰখি থকা দেখিব পাব। আৰু মাছ বহুত ডাঙৰ হয়, বছৰ হ'ল চাগে, বহুত বছৰ হ'ল নেকি, মাছ বহুত ডাঙৰ হয়।
দেখি বহুত ভাল লাগিলে। আৰু এইফালে চাব পাৰি মাছটো ধুনীয়াকৈ কাছজনৰ লগত কিমান ধুনীয়াকৈ খেলি আছে দেখিছেনে। আৰু মই অকলে পূৰা মানে যি আছে সকলোবোৰ চাইছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো যিমান পাৰে সকলোৱে এটা লাইক কৰি দিব আৰু মোৰ ভিডিঅ' মই সকলোৱে চাই থাকিব আৰু কমেণ্ট কৰি যাব ভিডিঅ'টো চাই পিনে কেনেকুৱা লাগে, তেতিয়া নেক্সট ভিডিঅ'টো দি ভাল লাগে। আৰু আপুনি চাবলৈ মাছ দেখিছেনে কিমান ডাঙৰ হয়। মই অৱশ্যে মাগুৰ মাছ প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ। মাগুৰ মাছেই নে কি নাজানো মই। মাগুৰ মাছ বুলি গম পাইছোঁ ইমান ডাঙৰ মই প্ৰথমবাৰ দেখিছোঁ। আগে পিছে এনেকৈ মাগুৰ মাছ মানে ইমান ডাঙৰ মাছ দেখা নাছিলোঁ। আৰু এইপিনেও এইটো ভিউ হয় গছৰ তলত, আপোনালোকে গছৰ তলত ধুনীয়াকৈ জিৰণি ল'ব পাৰে। আৰু এইফালে মন্দিৰ আছে, সকলোৱে ইয়াত ফটো মাৰিব পাৰে ফটো মাৰিবলৈও সুবিধা কৰি থৈ দিয়া আছে। আৰু আমি সৰুৰ পৰা পঢ়িছোঁ, কিতাপত পাইছোঁ আৰু শুনিছোঁ, আৰু বহু দূৰ দূৰণিৰ পৰা এই মন্দিৰ ভাগত লৈ আহে নিজৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে। আৰু বিশ্বাস কৰা হয় এই মন্দিৰ ভাগত, সেইকাৰণে হয়তো ইমান মানুহ ভিৰ। আৰু আপোনালোকেও যদি কিবা মনোবাঞ্ছা পূৰণ কৰিব আছে বা সেইকাৰণে আপোনালোকে আহিবলৈ চাব, আপোনালোকৰ সকলো মনোবাঞ্ছা পূৰণ হ'ব। আৰু ওপৰৰ পৰা দেখুৱালোঁ ভিউটো আৰু তলৰ পৰা দেখুৱালোঁ। পিছে ভিতৰত যোন ভাগ মেইন ভাগলৈ মই যাব নোৱাৰিলোঁ, তালৈ টিকেট কৰিব লাগিব। আৰু যিমানখিনি পাৰিলোঁ মই ভিডিঅ' দেখুৱালোঁ আপোনালোকক। ওপৰত চাব পাৰে সোণৰ কলচী হয়। আৰু এইপিনেও দেৱালত ধুনীয়াকৈ চাব পাৰে ভগৱানৰ যি প্ৰতিমূৰ্তিসমূহ তেওঁলোকৰ আৰ্ট কৰি থৈ দিয়া আছে মানে ধুনীয়াকৈ। আৰু ইয়াতে আপোনালোকে ভিতৰত নগ'লেও ইয়াৰ পৰাই ইয়াত চাব পাৰে কেনেকৈ তেওঁলোকে ভগৱানক প্ৰাৰ্থনা জনাইছে। ঠিক তেনেকৈ আপোনালোকেও নিজৰ মনোবাঞ্ছাৰ কাৰণে বাহিৰৰ পৰা হ'লেও আপোনালোকে ধুনীয়াকৈ এটা আশীৰ্বাদ ল'ব পাৰে। আৰু ময়ো আশীৰ্বাদ ল'লোঁ মনৰ নিজৰ জীৱনটো ভালে থাকিবলৈ। আৰু ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নেক্সট পুনৰ এটা অন্য ভিডিঅ' লগ পাম। আৰু আপোনালোকে আহিব গুৱাহাটীৰ কামাখ্যা মন্দিৰ বহুত দূৰ দূৰণিৰ পৰা আহে। আমি অসমতে যদি থাকি পিনে অসমৰ মন্দিৰতে নাযাওঁ বা এনেকুৱা ধুনীয়া ঠাই